হেল্ল' ভিউৱাৰ্ছ, মই মনীষী আপোনালোকৰ আগত যেতিয়া এজনী ছোৱালীয়ে একপক্ষীয়ভাৱে এজন ল'ৰাক খুব বেছি মনে মনে ভাল পাই থাকে তাৰে এটা সৰু অনুভূতি দাঙি ধৰিছোঁ মোৰ এটা কবিতা, মোৰ একপক্ষীয় প্ৰেম। মই তোক কিমান বেছি ভাল পাওঁ সেয়া কেৱল মই জানো, তোক ক'বতো নোৱাৰোঁ ন। কিজানিবা তোৰ মোৰ মাজত থকা আজিৰ এই বন্ধুত্বখিনিও হেৰাই পেলাওঁ, হেৰুৱাব নোখোজোঁ তোক। এইটো সঁচা যে ময়ো বিচাৰোঁ মোৰ দৰে তই মোক ভাল পোৱাটো, ময়ো বিচাৰোঁ মোৰ দৰে তই মোক লৈ তোৰ সপোনবোৰ আৰম্ভণি কৰাটো। দুৰ্ভাগ্য এইটোৱে যে তইয়োতো নাজান ন যে তোক ইমান বেছি ভাল পাওঁ মই। এটা কথা ভাবি আজিও মনে মনে হাঁহি উঠে মোৰ। কলেজত তোক কোনোবাই বেছিকৈ মাতিলে, মোক আহি কোনোবাই তোক ভাল লাগে বুলি ক'লে, উফ, মোৰ একপক্ষীয় ভাল পোৱাবোৰৰ হেঁচাই মনত আগ্নেয়গিৰিৰ সৃষ্টি কৰে। ভিতৰি ভিতৰি যে জ্বলিবলৈ আৰম্ভ কৰোঁ মই, হ'লেও সেই খংবোৰক মই নিজেই লেকাম লগাওঁ আৰু মোৰ উন্মনা মনটোক বুজাওঁ, ধেত পাগলী, বেচেৰাচোন গমেই নাপায় তই যে ইমান বেছি ভাল পাওঁ তাক। কিন্তু এটা কথা, ভাল লগাবোৰ কেতিয়াও ভাল পোৱা হ'ব নোৱাৰে। ভাল পোৱাবোৰ চাগে বেলেগেই দে, মোৰ দ্বাৰা এইবোৰ নহ'ব চাগে। তই যে কথাই কথাই ক তোক কিবা এটা ভাল লাগে, তোৰ সেই ভাল লগাখিনিকে মই ভাল পোৱা বুলি ভাবি লৈছিলোঁ। মোৰ নিভাঁজ অন্তৰৰ একপক্ষীয় প্ৰেমে এদিন তোৰ সঁহাৰিত সাৰ্থকতা পাব বুলি ভাবিছিলোঁ। কিন্তু এদিন যেতিয়া তই লৰি আহি কৈছিলি, বান্দৰী, ফাইনেলি মোৰ ভাল লগা ছোৱালীজনী পাই গ'লোঁ দে, মই ভাবিছিলোঁ তই হয়তো মোৰ কথাই কবি। কিন্তু নহয়চোন, মই তোৰ বাবে কেৱল ভাল লগাহে আছিলোঁ। পাহৰি গৈছিলোঁ দে, ভাল লগাবোৰ যে কেতিয়াও ভাল পোৱা হ'ব নোৱাৰে। একো নাই দে, মোৰ ভাল পোৱাত মোৰ অধিকাৰ আছে আৰু তোৰ ভাল পোৱাত তোৰ অধিকাৰ আছে। মই এনেকৈ ভাল পাই যাব পাৰিম দে তোৰ একপক্ষীয় প্ৰেমিকা হিচাপে। থেংক ইউ ছ' মাছ। মই আপোনালোকৰ আগত একপক্ষীয় প্ৰেমৰ এটা সৰু অনুভূতি দাঙি ধৰিলোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। আগলৈ এনেধৰণে কবিতা লিখি যাবলৈ বা কবিতা আপোনালোকৰ মাজত আগবঢ়াই যাবলৈ চেষ্টা কৰিম। আপোনালোকে আমাৰ TFT চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ।